খাই কেনেকুৱা লাগিল? টেষ্টি ফ্ৰেণ্ডছ, গুড মৰ্ণিং, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাৰ পৰা এটা সম্পূৰ্ণ ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। চ' এতিয়া টাইম হ'ল 9:10। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। এতিয়া মই কাম বন কৰি আজৰি আৰু নিজেও ৰেডি হ'লোঁ। দেখিছে ৰাতিপুৱা ইমান ৰ'দ ওলাইছে, একদম গোটেই বগা হৈ গৈছেগৈ বেকগ্ৰাউণ্ড। তেন্তে ব'লক ৰাতিপুৱা চাহ এতিয়া দুপৰীয়া হৈ গ'ল, দিনৰ ভাত খোৱা সময়। আজি ভাবিছোঁ ভাত নাখাওঁ, আজি লুচি আৰু চব্জি বনাম বুলি ভাবিছোঁ। মানে আজি ভাত খাব মন যোৱা নাই, চ' আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ কেনেকৈনো বনাওঁ। ইমান বিশেষ একো নহয়, কিন্তু লগত এটা চাটনি আছে বহুতে টেষ্টি। সেই চাটনিটো কেনেকৈ বনাওঁ লগতে অকণমান দেখাম আৰু কেনেকৈনো বনাওঁ। তেন্তে ব'লক চাই লওঁ আমি। এতিয়া মই গেছত এটা কেৰাহী পাতি দিছোঁ। তাত অকণমান এতিয়া মিঠাতেল দি দিম। আপোনালোকে নিজৰ জোখ অনুযায়ী দিব। লগত দিম অকণমান চেনি। এইখিনি অকণমান গৰম হ'ব দিম। গৰম হোৱাৰ পাছত মই তাত এটা শুকান জলকীয়া দি দিম। লগতে কেইটামান জিৰা দি দিছোঁ। জিৰাখিনি ফুটাৰ পাছত তাত মই এড কৰিছোঁ নহৰু আদা, যিটো পেষ্ট বনাই থৈছিলোঁ মই, সেইটো দি দিছোঁ। অকণমান লৰাই দিম। তাৰপাছত ইয়াত কেইটামান দিছোঁ নৰসিংহ পাত। এইখিনি এতিয়া অকণমান দেৰি ভালদৰে লৰাই ল'ম আৰু হৈ গৈছে। তো এতিয়া আমি ইয়াত দিম পিঁয়াজখিনি। ইফালে মই আগতীয়াকৈ কুকাৰত কেইটামান বুট দাইল আৰু ৰহৰ দাইল বইল কৰি লৈছিলোঁ। এতিয়া সেইখিনি ইয়াত মই ঢালি দিম। এইখিনি প্ৰায় হৈ গৈছে, এতিয়া মই দাইলখিনি ইয়াত ঢালি দিম। চাব, সাৱধানে ঢালিব। এয়া হৈ গ'ল। এতিয়া এইখিনি অকণমান ভালদৰে লৰাই ঢাকন মাৰি উতলিবৰ কাৰণে দি দিম। ইয়াত মই নহয় অকণমান ৰঙালাও মিহি মিহিকৈ কাটি দিছিলোঁ যেতিয়া এইখিনি সিজাইছিলোঁ তেতিয়া। আপোনালোকে এইটো দিবও পাৰে নিদিবও পাৰে, নিজৰ মনৰ কথা। আপোনালোকে বেলেগ পাচলিও দিব পাৰে, আলু দিব পাৰে। মই আলু দিয়া নাছিলোঁ, ৰঙালাওকে দিছিলোঁ। এতিয়া মই বনাব গৈ আছোঁ চাটনিটো। তাৰ বাবে মই কেইটামান কাবেলী বুট আগতীয়াকৈ তিয়াই ৰাখিছিলোঁ। আপোনালোকে তিয়াই ৰাখিব এনেদৰে। কাবেলী বুটটো আপোনালোকে নিজৰ জোখ অনুযায়ী ল'ব। মই ইমানটো লৈ লৈছোঁ আৰু কেইটামান দিছোঁ আৰু হৈ গ'ল। এতিয়া দিছোঁ কেইটামান বাদামকেইটা মই বুটৰ লগত একেলগে তিয়াই ৰাখিছিলোঁ দেই। আপোনালোকে একেলগে তিয়াই থ'ব। এইকেইটা বাদাম বেছি নালাগে, আপোনালোকে বুটৰ তুলনাত বাদামটো কমকৈ ল'ব। এয়া হৈ গ'ল। এতিয়া কাবেলী বুটৰ ওপৰৰ বাকলিটো আমি আঁতৰাই ল'ব লাগিব। লগতে বাদামৰ যিটো বাকলি আছিলে ওপৰৰ, সেইটো আমি আঁতৰাই ল'ব লাগিব। এয়া দেখিছেনে? এনেদৰে আঁতৰাই ল'ব। এতিয়া মই ইয়াত দিম জলকীয়াটো মই 20 জলকীয়া লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ল'ব পাৰে, কিন্তু 20 জলকীয়া দিলে চাটনিৰ টেষ্টটো অলপ বেলেগ হৈ যায়। চ' মই লৈছোঁ নহৰু আদা অকণমান। হৈ গ'ল। এতিয়া এইখিনি মই এটা খুন্দনাত খুন্দি ল'ম, মই মিক্সিত নুখুন্দো। ইফালে মোৰ চব্জিখিনি উতলিলে। এতিয়া মই এইখিনিত সেয়া দেখিছেনে ৰঙালাও। মই আগতীয়াকৈ 4-5টামান তেঁতেলী গুটি এনেদৰে পানীত অলপ সময় তিয়াই থৈছিলোঁ। এতিয়া তাৰ পৰা গুটিখিনি আঁতৰাই লৈছোঁ। এনেদৰে আপোনালোকে আঁতৰাই ল'ব গুটিখিনি। এতিয়া এইখিনি মই চব্জিখিনিৰ সৈতে এড কৰিম।
উতলি থকা চব্জিখিনিত মই এতিয়া তেঁতেলী পানীখিনি দি দিম। পানীখিনি দিয়াৰ পাছত 2 মিনিটমান উতলিব দি মই গেছটো অফ কৰি দিম। ইফালে মোৰ চাটনিখিনিও ৰেডি হৈ গ'ল, দেখিছেনে? অকণমান একেবাৰে মিহি হৈ যোৱা নাই। ইয়াত মই 2-3 টোপালমান মিঠাতেল দিছোঁ, লগতে দিছোঁ অকণমান নেমু চেপি দিব। ইয়াত মই দিছোঁ, ইয়াত মই নিমখটো নিদিওঁ, নিমখটো মানে মই খুন্দোতে দি দিছিলোঁ। চ' এতিয়া নিদিওঁ আৰু টেষ্ট কৰি চাম, যদি কম হয় তেতিয়া দি দিম। হাই ফ্ৰেণ্ডছ, এতিয়া বনাব গৈ আছোঁ মই অন্য এটা চাটনি। এই ভিডিঅ'টো আজি নহয়, মানে কালিৰে আছিলে। মই ভাবিছিলোঁ ভিডিঅ' কৰি ৰাখিছিলোঁ, চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। চ' আজি দেখাই দিলোঁ আৰু একেটা সুবিধাটোৱে। তো এতিয়া মই কেইটামান দাইল, মচুৰ দাইল আৰু লগতে কেইটামান ৰহৰ দাইল এনেদৰে তিয়াই ৰাখিছিলোঁ। এইখিনি এতিয়া টুকি ল'লোঁ, লগত 2 টুকুৰা আলু এনেদৰে কাটি লৈছোঁ। লগত লৈছোঁ মান ধনিয়া কেইখিলামান, আদা, নহৰু, লগত বিহ জলকীয়া। বিহ জলকীয়াটো মই এইটো কাৰণে দিছিলোঁ যে এই চাটনিটোত মানে বিহ জলকীয়াটোৱে টেষ্টটো অলপ বেলেগ কৰি দিয়ে, সেইটো কাৰণে মই বিহ জলকীয়া দিলোঁ। আপোনালোকে এইটো নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে। মই বিহ জলকীয়া দিছোঁ, আপোনালোকে বেলেগ জলকীয়া দিব পাৰে, একো কথা নাই। এতিয়া মই এটা খুন্দনাত এইখিনি পিচি লওঁ। এতিয়া এইখিনি হৈ গ'ল, মই এটা বাতিত এনেদৰে লৈ ল'লোঁ। এতিয়া ইয়াত দিছোঁ অকণমান মিঠাতেল, লগতে 2-3 টোপালমান নেমু ৰস দি দিছোঁ। ইয়াত নিমখটো মই খুন্দোতে দি দিছিলোঁ, সেইটো কাৰণে এতিয়া নিদিওঁ আৰু। তো এয়া দেখিলেনে, হৈ গ'ল আমাৰ চাটনি ৰেডি। এয়া দেখিছেনে, মই খুন্দনাত পিছা কাৰণটো এইটোৱে আছিলে যে চাটনিখিনি অকণমান বেছি মিহি নহয়, চ' এনেকৈ মানে বেছি টেষ্টটো আহে, সেইটো কাৰণে খুন্দনাত খুন্দিলোঁ। আপোনালোকে মিক্সিটো খুন্দিব পাৰে, কোনো কথা নাই। এয়া দেখিছেনে, এয়া এতিয়া এইখিনি ভালদৰে সানি লৈ এইখিনি খাবৰ কাৰণে ৰেডি হৈ গ'ল। এনেকৈ এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত ভাল হয়। এতিয়া মই এখন কেৰাহী পাতি তাত ৰিফাইন অইল দিলোঁ, তেলখিনি গৰম হৈ গ'ল। এতিয়া মই লুচিখিনি ইয়াত সোনকালে ভাজি ল'ম। এতিয়া খাই মেলি ৰেডি আৰু আজৰি হ'লোঁ। সঁচাকৈ বহুতেই ভাল আছিলে। চাটনি দুটাটো বিশেষকৈ বহুতেই টেষ্টি। এটা চাটনি মই আগতে বনাই থোৱা আছিলে, কিন্তু ভিডিঅ'টো ইয়াৰ লগত দি দিছোঁ। কিন্তু বাদামৰ যোনটো চাটনি সেইটো আজি বনাইছিলোঁ, বহুতেই বেছি ভাল লাগিলে। আশা কৰোঁ আপোনালোকে ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। এয়া আমাৰ পোৱালি, এইফালে চাই দে, খাই কেনেকুৱা লাগিল? তেন্তে এতিয়া আমি বনাব গৈ আছোঁ এটা চেলেঞ্জ ভিডিঅ'। চেলেঞ্জৰ যোনটো ভিডিঅ' সেইটো মই এইটো ভিডিঅ'ত মানে এড কৰি নিদিওঁ, কাৰণ এইটো ভিডিঅ' বহুতেই বেছি দীঘল হৈ যাব, আপোনালোকে বৰ পাব। ইয়াৰ নেক্সট যোনটো ভিডিঅ' সেইটো হ'ব চেলেঞ্জ ভিডিঅ'। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজি আহিছোঁ।